মৰমৰ অকণিহঁত মই অংগৰাগ ভূঞা আৰু আমি তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ যিখন কিতাপ আছে তাৰ আমি এতিয়া আজি ষষ্ঠটো পাঠ বা ষষ্ঠ পাঠ আমি পঢ়িম আৰু সেইটো হৈছে আমাৰ যান বাহন আমাৰ যান বাহন আমাৰ যিবোৰ গাড়ী মটৰ আছে বা যিবোৰত আমি ইফালৰ পৰা সিফালে অহা যোৱা কৰোঁ তাৰ বিষয়ে আমি এতিয়া পঢ়িম আৰু প্ৰথম ভাগটোত আমি কেইটামান কথা আলোচনা কৰিম আৰু যিকেইটা বাকী ৰয় সেইকেইটা দ্বিতীয় আৰু তৃতীয় ভাগত আলোচনা কৰিম এবাৰ চাবা দেই কিছুমান ল'ৰা ছোৱালীৰ কথা কৈছে আৰু সিহঁতে কেনেদৰে যান বাহনে সহায় কৰে সেই বিষয়ে কৈছে মন কৰি যাবা আফ্ৰিন মানে এই ছোৱালীজনীৰ নাম আফ্ৰিন আফ্ৰিনে কি কৈছে শুনা যোৱা দেওবাৰে গুৱাহাটীত থকা মামাহঁতৰ ঘৰলৈ মই ৰেলেৰে ফুৰিবলৈ গৈছিলোঁ মামাই মোক নিউ গুৱাহাটী ৰেল ষ্টেচনৰ পৰা নিবলৈ আহিছিল গুৱাহাটী ৰেল ষ্টেচনৰ পৰা আমি অটো ৰিক্সাৰে নিজৰা পাৰত থকা মামাহঁতৰ ঘৰ পালোগৈ দুপৰীয়া ভাত পানী খাই আবেলিলৈ মামাই তেওঁৰ মটৰ গাড়ীখনেৰে আমাক চিৰিয়াখানা দেখুৱাবলৈ নিলে যাওঁতে বাটত থকা পেট্ৰল পাম্পৰ পৰা তেওঁ গাড়ীত পেট্ৰল ভৰাই ললে হ'ব দেই এইটো পেট্ৰল ভৰাই ললে কি কৰিলে এই প্ৰথমতে কি কৰিলে ৰেলেৰে গ'ল ক'ৰ পৰা গুৱাহাটী মামাহঁতৰ ঘৰলৈ ৰেলেৰে ফুৰিবলৈ গৈছিল এই ৰেলখনেৰে ক'লৈ গৈছিল ফুৰিবলৈ গৈছিল মামাহঁতৰ ঘৰলৈ আৰু তাৰপিছত কি হ'ল মামা ঘৰলৈ যেতিয়া মামা ঘৰ ৰেল ষ্টেচনৰ পৰা মামাৰ ঘৰলৈ কিহেৰে গ'ল অটো ৰিক্সাৰে কি কৰিলে মামাকৰ ঘৰ আছিল নিজৰা পাৰত ৰেল ষ্টেচনৰ পৰা নিজৰা পাৰলৈ কিহেৰে গ'ল অটো ৰিক্সাৰে গ'ল তাৰপিছত দুপৰীয়া ভাত পানী খাই তেওঁলোক চিৰিয়াখানালৈ গৈছিল কিহেৰে গৈছিল মামাকৰ মটৰ গাড়ীখনেৰে গৈছিল ঠিক আছে আৰু মটৰ গাড়ীখন যেতিয়া গৈছিল কৈছে যে ৰাস্তাতে তেওঁলোকে পেট্ৰল ভৰাইও ল'লে গাড়ীখনত অলপমান পেট্ৰল ভৰাই ল'লে এতিয়া আফ্ৰিনে কিহৰ কথা ক'লে ৰেলগাড়ীৰ কথা ক'লে অটো ৰিক্সাৰ কথা ক'লে আৰু মটৰ গাড়ীৰ কথা ক'লে ঠিক আছে তাৰপিছত চাম আমি শেৱালি এইজনী শেৱালিয়ে কৈছে শুনা যোৱা বহাগত মোৰ বাইদেউৰ বিয়া হৈ গ'ল যোৱা বহাগত শেৱালি বায়েকৰ বিয়া হৈ গ'ল বিয়ালৈ দিল্লীত থকা মোৰ খুৰাৰ ল'ৰা মহেশ ককাইদেউ আহিব পাৰিব বুলি ভবাই নাছিলোঁ দিল্লীত কি হ'ল তেওঁ খুৰাৰ ল'ৰা আছিল মহেশ ককাইদেউ তেওঁ আহিব পাৰিব বুলি সিহঁতে ভবাই নাছিল কাৰণ তেওঁৰ ছুটি নাই বুলি জনাইছিল আৰু মহেশ ককাইদেউকে আহিব পাৰিব নোৱাৰিব বুলি কৈছিল তেওঁৰ ছুটি নাছিল কিন্তু সকলোকে আচৰিত কৰি উৰাজাহাজেৰে তেওঁ বিয়াৰ দিনা ওলালহি ছুটি নাছিল কিন্তু হয়তো বিয়াৰ দিনাৰ কাৰণে ছুটি পালে সেয়েহে উৰাজাহাজেৰে উৰি আহি সকলোকে আচৰিত কৰি তেওঁ বিয়াৰ দিনা পালেহি দিল্লীৰ পৰা মাত্ৰ 3 ঘণ্টাৰ ভিতৰতে তেওঁ গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত নামিলহি দিল্লীৰ পৰা আহি মাত্ৰ 3 ঘণ্টাতে তেওঁ বৰঝাৰ মানে আমাৰ গুৱাহাটীত থকা বিমান বন্দৰত নামিলহি এই আছোৱা মাত্ৰ 3 ঘণ্টাতে দিল্লীৰ পৰা গুৱাহাটী পাই গ'ল বুলি শেৱালিয়ে ক'লে এবাৰ দুবৰীয়ে কৈছে যোৱাবাৰ ৰাস উৎসৱৰ সময়ত মা দেউতাৰ সৈতে তিনিচুকীয়া বাছ আস্থানৰ পৰা যোৰহাটলৈ আমি বাছেৰে গৈছিলোঁ ৰাসত কি গৈছিল ৰাসত তেওঁলোক বাছেৰে যোৰহাটলৈ গৈছিল ক'ৰ পৰা তিনিচুকীয়াৰ পৰা আমি যোৰহাটৰ নিমাতী ঘাটৰ পৰা ফেৰীৰে মাজুলী পাইছিলোগৈ আৰু কি হ'ল তেওঁলোকে যোৰহাটলৈ গ'ল যোৰহাটৰ পৰা কি হ'ল নিমাতী ঘাটৰ পৰা তেওঁলোকে মাজুলীলৈ কিহেৰে গ'ল ফেৰীৰে গৈছিল কমলাবাৰীত থকা পেহীয়ে আমাক বৰ আদৰ সাদৰ কৰিলে মাজুলীত থকা কেইদিন আমি ঘূৰি পকি সত্ৰবোৰ চালোঁ আৰু কি কৰিলোঁ আমি মাজুলীত তেওঁলোকে সত্ৰবোৰ চালে কিন্তু যোৰহাটৰ পৰা মাজুলীলৈ কিহেৰে গ'ল নাৱেৰে গ'ল আমি কিহৰ কথা পালোঁ এতিয়া প্ৰথমতে পাইছিলোঁ ৰেলগাড়ী হয় অটো ৰিক্সা মটৰ গাড়ী তাৰপিছত আমি কিহৰ কথা পালোঁ উৰাজাহাজৰ কথা পালোঁ এতিয়া আমি পালোঁ বাছ আৰু এয়া ফেৰীৰ বিষয় পালোঁ অৰুণে কি কৈছে শুনা মোৰ দাদাই পঢ়া কলেজখন কপিলী নৈৰ সিপাৰে দাদাই সদায় নাৱেৰে নদী পাৰ হৈ কলেজলৈ অহা যোৱা কৰে ইয়া নদী পাৰ হৈ যায় এদিন ময়ো দাদাৰ লগত নাৱত উঠি সিপাৰে থকা মাহীৰ ঘৰলৈ গৈছিলোঁ নাৱত উঠি কি যে ভাল লাগিছিল কৈছে নাৱত উঠি বহুত ভাল লাগিছিল
আৰু কি কৰিছে নদী সিপাৰে থকা মাহীয়েকৰ ঘৰলৈ গৈছিল কিহেৰে গৈছিল নাৱেৰে গৈছিল কোন গৈছিল অৰুণ গৈছিল এবাৰ ৰূপালীয়ে কৈছে চাইকেলেৰে বস্তু বান্ধি বেচিবলৈ অহা ফেৰীৱালাজনক মায়ে ঘৰলৈ মাতি আনি তাৰ পৰা কিবা কিবি বস্তু কিনিলে এইজন ফেৰীৱালা তেওঁ কি কৰে চাইকেলৰে বস্তুবোৰ আনে আৰু তেওঁক ৰাখি মাকে কিবা বস্তু কিনিলে মোক ৰঙা ডাঙৰ বল এটা কিনি দিলে ইয়াৰ পৰা বল এটা কিনি দিছিল আমাৰ বিপুল খুৰাইও সদায় চাইকেলেৰে স্কুললৈ অহা যোৱা কৰে ডাঙৰ হলে খুৰাই মোকো এখন চাইকেল কিনি দিম বুলি কৈছে তাইকো এখন ডাঙৰ হলে চাইকেল এখন কিনি দিব বুলি কৈছে এতিয়া আমি যান বাহনৰ কি পালো প্ৰথমতে পালো ৰেলগাড়ী তাৰপিছত পালো অটো ৰিক্সা তাৰপিছত পালো আমি মটৰ গাড়ী তাৰপিছত কি পালো বাছ উৰাজাহাজৰ পিছত পালো আমি বাছৰ পিছত কি পালো আমি ফেৰীৰ পিছত কি পালো নাও আৰু এতিয়া কি পাইছো চাইকেল নয়নে কি কৈছে শুনা মই যোৱা বছৰ জেঠাইৰ ঘৰলৈ গৈছিলো জেঠাইৰ ঘৰখন ভিতৰুৱা গাঁৱত মানে গাঁওখন বহুত ভিতৰত বাছ আস্থানৰ পৰা জেঠাইৰ ঘৰলৈ ৰিক্সা অটো ৰিক্সা একোৱেই নাযায় সেয়েহে জেঠাইৰ ল'ৰা বাপুদাই এখন গৰু গাড়ীৰে আমাক বাছ আস্থানৰ পৰা লৈ গৈছিল চৈ দিয়া গৰু গাড়ীৰে যাওঁতে গৰুৰ ডিঙিত বান্ধি থোৱা টিলিঙাৰ শব্দটো শুনি মোৰ বৰ ভাল লাগিছিল বাপুদাহঁতে গৰু গাড়ীখনেৰে পথাৰৰ পৰা ধানো আনে এই গৰু গাড়ীখন দেখিছা এই গৰু গাড়ীখনত ইয়াত যদি এনেকৈ থাকে এক চৈ দিয়া গৰু বুলি চৈ দিয়া গৰু গাড়ী বুলি কয় এনেকুৱাকৈ ঢাকি থৈ দিয়ে যাতে এখন এনেকৈ দিয়ে যাতে আমাৰ ছাঁ নালাগে তেতিয়া কি হয় এখন চৈ দিয়া গৰু গাড়ী এখন কি হ'ব চৈ দিয়া গৰু গাড়ী আৰু চৈ দিয়া গৰু গাড়ীয়ে তেওঁলোকে কি কৰিলে বাছ আস্থানৰ পৰা ঘৰলৈকে গৰু গাড়ীখনেৰে গৈছিল আৰু কৈছে যে এই গৰু গাড়ীখনত কেতিয়াবা তেওঁলোকে ধানো কঢ়িয়ায় অৰ্থাৎ আমি কিমান কি যাতায়াতৰ বস্তু পালো যান বাহন কি পালো আকৌ এবাৰ মনত পেলোৱাচোন প্ৰথমতে ৰেল গাড়ীখনৰ কথা পাইছিলো অটো ৰিক্সা মটৰ গাড়ী উৰাজাহাজ হয় তাৰপিছত কি পালো আমি বাছ ফেৰী নাও চাইকেল আৰু এতিয়া কি পালো গৰু গাড়ী ওপৰৰ কথাখিনি উল্লেখ কৰা যান বাহন কেইখনৰ নাম লিখা শিক্ষকৰ সহায়ত ইতিমধ্যে আমি যান বাহন কেইখনৰ নাম আলোচনা কৰিলোৱে দেখোন কি আছিল নামবোৰ কি আছিল আমি প্ৰথমতে কি পাইছিলো ৰেলগাড়ী হয় ৰেলগাড়ী অটো ৰিক্সা তাৰপিছত মটৰ গাড়ী তাৰপিছত উৰাজাহাজ তাৰপিছত কি পালো আমি বাছ সেই যে তিনিচুকীয়াৰ পৰা যোৰহাটলৈ গৈছিল তাৰপিছত যোৰহাটৰ পৰা নিমাতী ঘাটৰ পৰা কিহেৰে গৈছিল ফেৰীৰে গৈছিল হয়নে তাৰপিছত তেওঁলোকে ভাওনা চালে হয়নে নহয় তাৰপিছত তেওঁলোকৰ দাদাজনে কিহেৰে পঢ়িবলৈ যায় নাও দি যায় ঠিক আছে নাও তাৰপিছত কি থাকিল নাওৰ পিছত আমি কি পালো চাইকেলেৰে ফেৰী কৰাৰ কথা পাইছিলো চাইকেলেৰে ফেৰীৱালাই ফেৰী কৰে বস্তু বেছি ফুৰে চাইকেল তাৰপিছত আমি কি পালো গৰু গাড়ী এইকেইখন যান বাহনৰ কথা আমি পাইছিলো নে বাৰু গতিকে এইখিনি চাইকেল গাড়ী বুলি লিখিলো নহ'লে গৰু গাড়ী হ'ব গৰু গাড়ী গতিকে এই যান বাহন কেইখনৰ নাম লিখিব পাৰিবা নহয় এইবোৰ ৰেলগাড়ী অটো ৰিক্সা মটৰ গাড়ী উৰাজাহাজ বাছ ফেৰী নাও চাইকেল আৰু গৰু গাড়ী এইবোৰ হৈছে যান বাহন ঠিক আছে তাৰপিছত চোৱা আফ্ৰিনৰ মামাকে মটৰ গাড়ীখনত কিয় পেট্ৰল ভৰাই ল'লে শিক্ষকক সুধি জানি লোৱা এতিয়া মই শিক্ষক গতিকে মই কওঁ যে যেতিয়া গাড়ী বা কিবা চলাবলগীয়া হয় সেইবোৰ চলাবলৈ কিছুমান শক্তি লাগে চাইকেল চলাবলৈ কয় ভৰিখনেৰে তুমি পেডেল মাৰিব লাগিব ভৰিখনৰ শক্তিত কি চাইকেলখন চলে কিন্তু নাওখন কেনেকৈ চলে বঠাপাত এনেকৈ দিয়ে বঠাপাতৰ শক্তিত চলে কিন্তু ফেৰীখনত এটা ইঞ্জিন থাকে
গাড়ীত এটা ইঞ্জিন থাকে আৰু সেই ইঞ্জিনটো চলাব লাগিব কিবা এটা শক্তিয়ে চলাব লাগিব যিটো শক্তিয়ে চলায় সেই শক্তিটোক লাগিব কিছুমান যেনেকৈ আমি কাম কৰিবলৈ আমি কিবা খোৱা বস্তু খাব লাগিব নহ'লে আমি শক্তি নাপাম হয়নে কাম কৰিবলৈ আমাক শক্তি যোগাবলৈ আমি কিবা খাওঁ ঠিক তেনেকৈ সেই গাড়ী মটৰ আদিৰ ইঞ্জিনটো চলাবলৈ কিছুমান শক্তি লাগে আৰু সেই শক্তি কোনে দিয়ে সেই পেট্ৰল বা ডিজেল এই ধৰণৰ বস্তুবোৰে যিবোৰ ইন্ধন থাকে সেই ইন্ধনবোৰে এই গাড়ী মটৰবোৰক শক্তি দিয়ে গতিকে তেতিয়াহে এই গাড়ীবোৰ চলিব পাৰে মনত থাকিব নহয় ঠিক আছে আমি ইয়াৰ পিছলৈ যাওঁ চোৱা ইয়াৰ আগত শিপিঠিত বুলি কৈছে আমি আগত যিখিনি পঢ়িলোঁ উল্লেখ কৰা আফ্ৰিন শেৱালিহঁতৰ কথাখিনিৰ পৰা বুজিব পাৰি যে বিভিন্ন প্ৰকাৰৰ যান বাহনৰ সহায়ত আমি বিভিন্ন কাম কৰিব পাৰোঁ ইখন ঠাইৰ পৰা সিখন ঠাইলৈ বিভিন্ন কামত অহা যোৱা কৰিবৰ বাবে আমাৰ কিছুমান যান বাহনৰ ব্যৱস্থা আছে উদাহৰণস্বৰূপে বাছ ৰেল অটো ৰিক্সা চাইকেল উৰাজাহাজ নাও ফেৰী আদি এইবোৰ নিৰ্দিষ্ট স্থানৰ পৰা আন ঠাইলৈ যায় হাট বজাৰলৈ বয়বস্তু অনা নিয়া কৰা দূৰ দূৰণিলৈ ফুৰিবলৈ যোৱা আদি বিভিন্ন কামত যান বাহনৰ বৰ প্ৰয়োজন হয় হাতলৈ নাইবা বজাৰলৈ যদি আমি কেতিয়াবা বস্তু নিবলগীয়া হয় তেনেহ'লে বিভিন্ন ধৰণৰ যান বাহন আমাক লাগিবই আমিতো নিজে নিব নোৱাৰোঁ বেলেগৰ সহায়ত নিব পাৰিম কিহৰ সহায়ত নিব পাৰিম যান বাহনৰ সহায়ত নিব পাৰিম আৰু সেয়েহে সকলোবোৰ যান বাহনৰ ব্যৱহাৰবোৰ বেলেগ বেলেগ ব্যৱহাৰ আছে বেলেগ বেলেগ কামত আমি বেলেগ বেলেগ ধৰণৰ যান বাহন ব্যৱহাৰ কৰোঁ সেই যে কৈছিল যে তাইৰ মোমাক কি কৰিলে দিল্লীত থাকে দিল্লীৰ পৰা কিন্তু ছুটি নাছিল মাত্ৰ সোনকালে এদিনৰ ভিতৰত পাব লাগে বিয়া গতিকে তেওঁলোকে কি হয় মাত্ৰ 3 ঘণ্টাতে উৰাজাহাজেৰে পাই গ'লহি গতিকে খুব কম সময়ৰ কাৰণে যাবলগীয়া হ'লে উৰাজাহাজৰ নিচিনা যান বাহন ব্যৱহাৰ কৰিবলগীয়া হয়নে আৰু আন কিছুমান কামত ওচৰৰ পৰা সিফালৰ পৰা সিফালৈ ধৰি লোৱা বা ৰেল ষ্টেচনৰ পৰা ঘৰলৈ যাবৰ কাৰণে অটো ৰিক্সা ল'লে চিৰিয়াখানালৈ যাবলৈ তেওঁলোকে নিজৰ গাড়ী ল'লে চাইকেল ল'ব পাৰে মানুহে ফেৰীত যাবলগীয়া হয় কেতিয়াবা গতিকে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ পৰিস্থিতিত বেলেগ বেলেগ পৰিৱেশত মানুহক বেলেগ বেলেগ যান বাহনৰ প্ৰয়োজন হয় আৰু তাৰ বিষয়ে আমি প্ৰাৰম্ভিক আলোচনাটো এতিয়া কৰিলোঁ আমাৰ এই পাঠটোৰ দ্বিতীয় আৰু তৃতীয় ভাগত আমি এই পাঠত থকা যিমানবোৰ ক্ৰিয়াকলাপ আছে সেইখিনি কৰি শেষ কৰিবলৈ চেষ্টা কৰিম কিন্তু এতিয়া মোক তোমালোকে বিদায় দিয়া ধন্যবাদ